নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ বহু দিনৰ পিছত এটা লৈ আহিছোঁ ৰেচিপি ভিডিঅ' বহুত দিনেই হ'ল মই ৰেচিপি ভিডিঅ' দিয়াই নাই ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ যিহেতু গাটো খুব বেয়া আছিলে এতিয়াও সিমান ভাল হোৱাই নাই মাতটো শুনি চাগে নিশ্চয় আপোনালোকে গম পাইছে নিজেও কথা ক'বলৈ অকণমান কিবা বেয়া লাগি আছে যিহেতু মাতটো পূৰা বহি গৈছে তথাপিতো ভাবিলোঁ ভিডিঅ' যিহেতু বহুত দিন দিয়া নাই গতিকে আজি এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ তেতিয়াহ'লে আহকচোন আজি ভাবিছোঁ জুইতে বনাম গতিকে প্ৰথমতে জুইকুৰা জ্বলাই এখন কেৰাহী পাতি তাতে অলপ পানী গৰম হ'বলৈ দিছোঁ যিহেতু আজি বনাম ভোগ কচু এইটো আপোনালোকে কি কচু বুলি কয় নাজানো আমাৰ ইয়াত ভোগ কচু বুলিয়ে কয় মায়ে কাটি দিলে আৰু কাটি দিয়াৰ পিছতে মই এয়া অকণমান সিজাই পানীটো পেলাই ল'ম যিহেতু ডিঙিত ধৰিবও পাৰে গতিকে পানীটো সিজাই পেলাই ল'ম আৰু এফালে আছে বৰালি মাছ ৰাতি আনি থোৱা মাছ আছিলে ফ্ৰাই কৰি ৰখা হৈছে বাৰু এফালে এইখিনি মছলাখিনি দেখিছেনে গোটা জিৰা আৰু ধনিয়া মই অকণমান ভাজি লৈ শুকান কেৰাহীত ভাজি লৈ পিচি লৈছোঁ তেতিয়া মানে খুব ধুনীয়া এটা চেণ্ট আহে লগতে এইখিনি হৈছে গোটা জালুক তেজপাত এটা বিলাহী লৈছোঁ আদা নহৰু অকণমান কালজিৰা কেঁচা জলকীয়া আৰু এটা পিঁয়াজ আৰু লগতে এইটো ৰেড চিলি এতিয়া এখন কেৰাহী পাতি ল'লোঁ আৰু মানে সিজাই হৈ গ'ল কচুখিনি সিজাই হোৱাৰ পিছত এতিয়া তেলতে দি দিলোঁ কালজিৰা আৰু লগতে দি দিছোঁ তেজপাত এতিয়া ইয়াতে দি দিম মই কাটি ৰখা পিঁয়াজখিনি আৰু এইখিনি দিয়াৰ পিছতে অকণমান সময় এনেদৰে ভাজি লৈছোঁ তাৰপিছতে ইয়াতে দি দিম মই আদা নহৰু পিচা মানে যিখিনি আদা নহৰু লৈছিলোঁ পিচি ল'লোঁ অকণমান আৰু এই আদা নহৰুখিনি এয়া দেখিছেনে অকণমান থেতেলিয়াই লৈছোঁ পতাত এই আদা নহৰুখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি দিয়াৰ পিছতে ইয়াতে দি দিম মই এতিয়া কাটি ৰখা বিলাহীটো এয়া বিলাহীটো দি দিছোঁ এটা বিলাহীয়ে দিছোঁ বেছি বিলাহী দিয়া নাই যিহেতু মছলা তৰকাৰীয়ে বনাইছোঁ এই বিলাহীটো দিয়াৰ পিছতে ইয়াতে দি দিম এতিয়া মই জিৰা জালুক যিখিনি পিচি ৰাখিছিলোঁ গোটেইখিনি মছলা মানে গোটেইখিনি একেলগে দি দিম মছলাখিনি হালধি নিমখ চব দিছোঁ আৰু মছলাখিনি দিয়াৰ পিছত অকণমান পানী দি এতিয়া সেইখিনি ভালদৰে ভাজি ল'ম কেঁচা গোন্ধটো যেতিয়ালৈকে নাযায় তেতিয়ালৈকে আমি মছলাখিনি ধুনীয়াকৈ এনেদৰে ভাজি ল'ম আৰু এয়া দেখিছেনে মোৰ মছলাখিনিৰ পৰা পানীটো পূৰা শুকাই গৈছে মানে তেল ওলাই গৈছে এতিয়া ইয়াতে দি দিম সিজাই ৰখা কচুখিনি এতিয়া এইখিনি ধুনীয়াকৈ লৰাই বগৰাই দিম আৰু মানে এনেকুৱা ডিষ্টাৰ্ব হৈছে কথা কওঁতে মাতটো বহি গৈছে আপোনালোকে যাতে বেয়া নাপায় ভিডিঅ'টো কোনেও মানে মাতটো শুনি যাতে কোনেও বেয়া নাপায় যিহেতু খুব গায়ে বেয়া হৈ আছে আপোনালোকক কৈছোঁ প্ৰথমতে আৰু এয়া দেখিছেনে ধুনীয়াকৈ ভাজি ল'লোঁ অকণমান এতিয়া পানী দি দিছোঁ পানী দিয়াৰ পিছত এতিয়া মানে কমকৈ পানী দি এই কচুখিনি ভাজি থাকিম ধুনীয়াকৈ আপোনালোকে বাৰু এনেদৰে কচু তৰকাৰী খায়নে মাছৰ লগত যদি খোৱা নাই এবাৰ ঘৰত ট্ৰাই কৰিবচোন খুব ধুনীয়া লাগে খাই আৰু কমকৈ পানী দি দেখিছেনে মই এইখিনি ভাজি আছোঁ তাৰপিছত একেবাৰে শেষত অকণমান মানে ভাজাৰ পিছতে ইয়াতে দি দিম তৰকাৰীৰ কাৰণে ইয়াত দি দিলোঁ পানী আৰু পানী দিয়াৰ পিছতে ইয়াতে দি দিছোঁ ফ্ৰাই কৰি ৰখা মাছকেইটুকুৰ আৰু এই মাছকেইটুকুৰ দিয়াৰ পিছতে এতিয়া ভালকৈ উতলিবলৈ দিম মাছ তৰকাৰী মোৰ প্ৰায় হৈয়ে গ'ল এইখিনি অলপ সময় উতলাৰ পিছত ইয়াত একেবাৰে শেষত দি দিম ধনিয়া পাত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰিব কিন্তু নাপাহৰিব আৰু শেষত সকলোৱে যিসকলে মানে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে প্লিজ তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ নেক্সট ব্লগত পুনৰ লগ পাই আছোঁ আপোনালোকৰ সৈতে তেতিয়ালৈকে সকলো কুশলে থাকক ভালে থাকক আজিলৈ আহোঁ বাই বাই।